চবকে মই ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু সকলো যাতে সুখী থাকে হেপী থাকে তাৰে কামনা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই চাই আহিছোঁ ইয়াতে লাচিত ঘাটলৈ। তো বলক আপোনালোককো পৰিৱেশটো দেখাওঁ মোৰ লগতে। কি ধুনীয়া পৰিৱেশ আৰু আজি বিহু বুলি বহুতে মানুহ হৈছে, তো দেখাই আছোঁ আপোনালোককো। আৰু লাচিত ঘাটত অহাৰ প্লেন নাছিল, কিন্তু এতিয়া বিহু হোৱা নাই আৰু সেইকাৰণে আমি ভাবিলোঁ লাচিত ঘাটৰ পৰা এনেই অলপ ফুৰি আহোঁ, কাৰণ গধূলি বহুতেই মানুহ হয় বোলে শুনি আছিলোঁ। তো সেইকাৰণে অলপমান লাচিত ঘাটৰ ফালে ফুৰিলোঁ আৰু ভালে লাগে দিয়কচোন এইখিনি টাইমত নদীৰ কাষত। তো সেইকাৰণে আহিলোঁ আৰু দেখালোঁ আপোনালোককো ভিডিঅ'টো। এয়া চাওক। আৰু এইফালে পিংকি। বহুত ভাল লাগিলে লাচিত ঘাটত আহি পেলাই। আজি মানুহ চাওক আৰু চাওক এইফালে জোন ওলাইছে, একেবাৰে কি ধুনীয়া পৰিৱেশ। আৰু এতিয়াও মানুহবিলাক আহিবলৈ আৰম্ভহে কৰিছে, কাৰণ গধূলি ভাল লাগে। আৰু চাওক এয়া লাচিত ঘাট, আৰু সন্ধিয়া হ'লে বেছিয়ে ভাল লাগে, লাইটবিলাক ধুনীয়াকৈ জ্বলিছে। তো এতিয়া যাওঁ আৰু লতাশিল বিহুখন অলপমান চাই কিনে আৰু ঘৰত গুচি যাম আমি দুয়োটাই। আহি ভালে লাগে। আৰু এতিয়া আমি যাম লতাশিল বিহুলৈ। আৰু এতিয়া লতাশিলৰ বিহু পালোঁ, কিন্তু এতিয়া বিহু চিহু একো হোৱা নাই। কিবা কিবি পাৰ্টিচিপেট মানে তিনিটা পুৰস্কাৰ ঘোষণা হৈছে। একো হোৱাই নাই। প্ৰথম পুৰস্কাৰ এতিয়া নকৰিব, 4,000। এতিয়া মেচটো শেষ হ'ল। মানুহ টাইমো বেছি হোৱা নাই দিয়কচোন, ছটামানহে বাজিল। কি হৈছে বজাৰ এইফালে এখন কম্পিটিশ্যন হৈ আছে মাজাৰ পৰা, তো ভাবিছোঁ আমিও চাওঁ। এতিয়া আমাৰ এগৰাকী কণ্টেষ্টেণ্ট তেখেতে অংশগ্ৰহণ কৰিছে আমাৰ গেমটোত। আজি বহাগৰ 17 মাজৰ দৰ্শকৰ আমি কিছুমান আকৰ্ষণীয় গেম লৈ আহিছোঁ। সেই গেমটো আপোনালোকে মন খুলি উপভোগ কৰিব পাৰিব। আমি ইয়াতে সময় কিবা ধৰি দিয়া হৈছে নেকি বিদিছা তেখেতক? তেওঁ দিয়া নাই। ইয়াতে সময়টো আমি কিমান দিব পাৰোঁ? 5 মিনিট। 5 মিনিট ঠিক আছে বাৰু। বিহু কেৱল বিহু নহয়, বিহু অসমীয়া জাতিৰ আয়ুস নহয় জানো বাৰু? এই বহাগৰ বতৰে আমাক বহু কথা কৈ যায়, যিহেতু এই বহাগৰ বতৰত আমি যদি এপাক মন কৰি ৰাখিছোঁ, সঁচাকৈ আমাৰ মাতটো কিবা আধৰুৱা হৈ থাকে নহয় জানো বাৰু? আৰু এতিয়া মোৰ হাৰ্টখন এয়া চাওক কমপ্লিট হ'ল, পূৰা কমপ্লিট কৰিলোঁ
চাওক কি ধুনীয়া লগা হৈছে ন হাৰ্টখন তো এতিয়া বোলে মোক প্ৰাইজ দিব আপোনালোকেতো দেখিলে ভিডিঅ' কৰিছিলে না মোবাইলটো নিদিলে আৰু এতিয়া অঁ দিয়ক তাতে পিংকি ফ্ৰেণ্ডছ আপোনালোকৰ আজি ব্লগটো কেনেকুৱা লাগিছে চিম্পলে হয় আৰু যদিহে ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ ইমানেই বাই বাই আকৌ এবাৰ হেপ্পী বিহু